মানুহকেইটা আমি এদিনত চেঞ্জ কৰিব পাৰোঁ জানো? এদিনতো চেঞ্জ কৰিব নোৱাৰোঁ। এদিনত আমি সলাব নোৱাৰোঁ, তেন্তে কি কৰিব? লাহে লাহে সলাব লাগিব। মহামায়া উন্নয়ন খণ্ডৰ সন্তুলি মণ্ডল পৰ্যায়ৰ সংগঠনৰ আত্মসহায়ক গোটৰ মাজত অনুষ্ঠিত হয় মহিলা সুৰক্ষাৰ ওপৰত সজাগতামূলক অনুষ্ঠান। 25 নৱেম্বৰৰ পৰা 23 ডিচেম্বৰলৈ লিংগ সংবেদনশীলতাৰ ওপৰত দেশজুৰি চলি থকা অভিযানৰ লগত সংগতি ৰাখি আজি মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত চালতাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হয় সজাগতামূলক সভা লগতে সজাগতামূলক সমদল। আজিৰ অনুষ্ঠানত মহামায়া উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মকৰ্তাসকলৰ উপৰি সভাত ভাগ লয় ধুবুৰী জিলাৰ বিশেষ মহিলা কোষৰ সমাজকৰ্মী প্ৰকৃতি ৰয় চৌধুৰী, মঞ্জুৱাৰা হুছেইন আৰু জেণ্ডাৰ স্পেচিয়েলিষ্ট নৱনীতা সাহা। সমল ব্যক্তিসকলে অংশগ্ৰহণকাৰী আত্মসহায়ক গোটৰ সদস্যসকলক মহিলাৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কে বিতংভাৱে জনায়। মেক্সিমাম আমাৰ ওচৰত লং টাইম সাৰ্ভিসৰ কাৰণে আহে, যোনখিনি উপায়হীন হৈ থাকে সেনেকুৱা মহিলা আহে। তেতিয়া আমি মেক্সিমাম ৰেজিষ্টাৰে ৰাখোঁ, দৰখাস্ত কৰি লওঁ, আমি সিহঁতে লিখি দিয়ে চিম্পুল এটা সিহঁতৰ লগত কি হৈছে সিহঁতে আমাৰ কাৰণে কি বিচাৰে। তিনি ৰকমৰ আমাৰ ছাৰ্ভিচ থাকে। প্ৰথম থাকে কাউন্সিলিং ছাৰ্ভিচ। তেতিয়া এটা মহিলাৰ লগত আমি তাইৰ কি প্ৰব্লেম, তাই কি ধৰণৰ বস্তুবিলাক সহ্য কৰি তাই আমাৰ তাত কি বস্তু তাই ব্যৰ্থ কৰিছে সেইখিনি সহায় ল'বলৈ আহিবৰ কাৰণে চব জানি মেলি সেইমতে আমি কাউন্সিলিং দিওঁ। ফাৰ্ষ্ট আমি সাইকো ছ'চিয়েল কাউন্সিলিং, যদি কোনোবা মহিলা নিজৰ ভৰিত প্ৰতিষ্ঠিত হ'বলৈ ইচ্ছা কৰে, আগ্ৰহতা কৰে, সিহঁতক আমি ডেভেলপমেণ্টেল কাউন্সিলিং কেনেকৈ আমি আজিকালি চৰকাৰে আপুনি জানে সৰু সৰু মানে লোকে কোনে চব জেগাতে সৰু সৰু মানে স্কিমবিলাকৰ মাধ্যমত চৰকাৰৰ নানান স্কিম, পিএম নৰেন্দ্ৰ মোদী কিন্তু অহাৰ পিছত বিভিন্ন স্কিম খুলিছে সৰু সৰু। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন স্কিম আছে, সেইবিলাকৰ মাধ্যমত ট্ৰেইনিং চেণ্টাৰবিলাক আছে য'ত যিখিনি মহিলাই কিবা এটা কৰিব বিচাৰে, কিবা এটা শিকিবলৈ আগ্ৰহতা লৈ আহে, সিহঁতক আমি চিলাই বা কম্পিউটাৰ বা এম্ব্ৰইডাৰী বা তেনেকুৱা ধৰণৰ ঘৰৰ হাউচকিপিঙৰ কাম, সেনেকুৱা বিভিন্ন বেলেগ বেলেগ ট্ৰেইনিং হৈ আছে। তেনেকুৱা চেণ্টাৰৰ লগত আমি যোগাযোগ কৰাই দিব পাৰোঁ। কেনেকৈ কৰাই দিওঁ সেইটো কাউন্সিলিং দিওঁ। দেন আমি সাইকো ছ'চিয়েল কাউন্সিলিং দিওঁ। ফাৰ্ষ্ট আমি মহিলাগৰাকীৰ লগত আমি কথা পাতোঁ, তাইক সোধোঁ, তাই পাৰ্মিশ্যন লওঁ। তাই যদি বিচাৰে যে আমি তাই মেক্সিমাম মহিলাই সংসাৰটো কৰি খাব বিচাৰে। ধুবুৰী ডিষ্ট্ৰিক্টত মেইনলি দেখিছোঁ পটক কৰি কেছ কৰি বা পটক কৰি কোৰ্টত যাব নিবিচাৰে, মানে বিয়া হৈছে যেতিয়া সংসাৰটো যাতে ভালকৈ তুলি খাব পাৰে এইটোৱে বিচাৰে। তেতিয়া আমি মহিলাজনীৰ লগত কথা পাতি তাই যদি বিচাৰে তাইৰ পৰা পাৰ্মিশ্যন লৈ উইথ হাৰ পাৰ্মিশ্যন মানে তাইৰ গিৰিয়েকক স্বামীটোক আমি মাতোঁ। যদি তাই কয় যে নালাগে মোৰ স্বামীক মাতক, কথা পাতি আমি যদি মীমাংসাৰ মাধ্যমত কিবা এটা কৰি দিওঁ, নেক্সট আমি স্বামীটোক মাতি আমি তাৰ লগত কাউন্সিলিং কৰোঁ। বেলেগ এদিন আমি চিঠি পঠাওঁ, ফোন কৰোঁ, আমাৰ বেলেগ বেলেগ প্ৰভিজন আছে, বুজি পাব মহিলাবিলাক। তাৰপিছত পুৰুষটোৰ লগত আমি সেই স্বামীটোৰ লগতো আমি কথা পাতোঁ। দেন আমি মহিলা আৰু পুৰুষ, বৌ আৰু স্বামী একেলগে বহাই আৰু 3 দিন 4 দিন যোৱাৰ পিছত আৰু এটা মিটিং কৰোঁ। তেনেকৈ আমি 1 2 3 4টা কৰি 3-4টা ফেজত আমি মিটিং কৰি কৰি কাউন্সিলিং দি আমি মীমাংসা কৰোঁ। যদি যোন মহিলাই সংসাৰ কৰি খাব বিচাৰে সিহঁতৰ ক্ষেত্ৰত, যোনখিনি মহিলাই সংসাৰ একেবাৰে কৰি খাব নিবিচাৰে, ধৰক 20 বছৰ 22 বছৰৰ পৰা বহুত অত্যাচাৰ সহ্য কৰিছে, এতিয়া ডাইৰেক্ট কেছত যাব বিচাৰে, সিহঁতক আমি এইটো আমাৰ 2 নম্বৰ ছাৰ্ভিচ। কাউন্সিলিং হৈ গ'ল আমাৰ 1 নম্বৰ ছাৰ্ভিচ। 2 নম্বৰ ছাৰ্ভিচ আমি সেইখিনি মহিলা ডাইৰেক্ট কোৰ্টত লৈ যাওঁ আৰু চৰকাৰী উকিলবিলাক যে থাকে পেনেল এডভকেট বুলি কয়, সিহঁতৰ লগত আমি মিলাই দিওঁ বা পৰিচিত কৰাই এটা চৰকাৰী এডভকেটৰ আণ্ডাৰত কেছটো লজ কৰাই দিওঁ, ফাইল কৰাই দিওঁ, যাতে আমাৰ তাততো কোনো ধৰণৰ পইচা নালাগে, বিনামূলীয়া ছাৰ্ভিচ। কোৰ্টতো যাতে এডভকেটৰ মাধ্যমতো যাতে কোনো পইচা টকা খৰচ নহয়, প্ৰাইভেট এডভকেট উকিল ল'লে যিমানখিনি টকা খৰচ হয় সেইখিনি যাতে বাচি যায়, চৰকাৰী উকিলৰ মাধ্যমত আমি জড়িত কৰাই দিওঁ, যাতে ফ্ৰীতে মানে কেছটো কৰিব পাৰে, সহায়খিনি প্ৰাপ্ত কৰিব পাৰে। দেন আমি কেছটো ফাইল কৰাই দিওঁ, লিগেল ছাৰ্ভিচ অথৰিটিক তাত লৈ গৈ কেছটো আমি ফাইল কৰাই দিওঁ আৰু গোটেইখিনি শুৰুৱাতৰ পৰা অন্তলৈকে আমি কেছটো যিমান দিন সিহঁতৰ চলে আমি এটা ছাপোৰ্ট হিচাপে সিহঁতৰ লগত লাগি থাকোঁ। আমি মহিলাৰ কাৰণে কাম কৰি নিদিওঁ, মহিলা নিজেই কাম কৰিব লাগে। আমি সিহঁতৰ ছাপোৰ্ট, আমি সিহঁতক এটা পিছফালৰ পৰা ছাপোৰ্ট দিওঁ, সিহঁতৰ লগত থিয় হৈ থাকোঁ আৰু সিহঁতক স্বাৱলম্বী কৰি দিওঁ, এনেকৈ স্বাৱলম্বী কৰি দিওঁ যে সিহঁতে নিজৰ কামখিনি নিজে কৰিব পৰা হয়। আৰু যেতিয়াই ছাপোৰ্টটো লাগে আমি পিছফালে থাকোঁ।
বা লগত থাকে। তৃতীয় ছাৰ্ভিচ যিখিনি মহিলাৰ থাকিবলৈ জাগা নাই বা একদম উপায়বিহীন হৈ আছে, ইহঁতক মহিলাৰ আশ্ৰমৰ লগত যিখিনি ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী বিয়া বাল্য বিবাহ জোৰ জবৰদস্তি কৰি দিয়া হৈছে, পলাই আহিছে নিজক বচাবলৈ, আমাৰ তাত আহি সহায় বিচাৰিছে, সেইখিনিক অনাথ আশ্ৰমত লৈ গৈ তাত থৈ অহা, সেইখিনি বেলেগ বেলেগ আশ্ৰমৰ লগত লিংক আপ কৰাই দিয়া, সেইখিনি আমি কৰোঁ। যিখিনি ট্ৰেফিকিং হৈছে, বেলেগ জেগাত ট্ৰেফিকিং হৈ কিডনেপ কৰি লৈ গৈছিল, তাক ৰেস্কিউ কৰি লৈ অনা হৈছে, সেইখিনি ট্ৰেফিকিং চিলড্ৰেন হোম আছে, তাতে কেনেকৈ লিংক আপ কৰাব লাগে। আমাৰ বিভিন্ন আমাৰ কি আছে, ৰেপ ভিক্টিমৰ কাৰণে কি ধৰণৰ চৰকাৰৰ স্কিম আছে, কিন্তু ৰেপ ভিক্টিমৰ কাৰণে যে সেইটোৰ মাধ্যমত জামা কাপোৰ, খোৱা বস্তু, খাদ্য, পইচা এইবোৰ পায় কম্পেনচেশ্যন হিচাপে। ৱৰ্ল্ড ভিজন ইণ্ডিয়া বুলি এটা NGO চলাই আছে ধুবুৰীত, ইহঁতৰ লগত ইহঁতে ৰেপ ভিক্টিমৰ লগত মেইনলি কাম কৰে, আৰু ইহঁতৰ এই স্কিমৰ মাধ্যমত ৰেপ ভিক্টিমে যিখিনি বেনিফিট পায় এইখিনি কেনেকৈ দিব লাগে ইহঁতে কৰি দিয়ে। এই ৱৰ্ল্ড ভিজনৰ লগত আমি লিংক কৰাই দিওঁ। আপোনাৰ ৰেপ ভিক্টিম আপুনি কৈছে, আপুনি চিনি পায়, আপুনি আমাৰ তাত লৈ আহক। তাইৰ আসামীটোৱে শাস্তি পাওঁতে আৰু কেইমাহমান লাগিব পাৰে, টাইম লাগিব, একদিন দুদিনত হৈ নাযায়, কিন্তু তাইতো যিখিনি কষ্টৰ পৰা কি হৈছে, তাইতো নিজৰ বেনিফিটখিনি পাব, বা নিজৰ কিবা এটা যোনটো পাব লাগে অধিকাৰ হিচাপে কিবা এটা পাব, চৰকাৰৰ পৰা এটা পৰিচয় পাব, সহায়খিনি অলপ সৰু সুৰা ক্ষেত্ৰত কম্পেনচেশ্যনটো পাব। ইমিডিয়েট বেচিছত আমি সেইখিনি কৰি দিব পাৰিম। বাকী ক্ৰিমিনেলভাৱে যোনটো প্ৰচিডিঅ'ৰভাৱে কেছটো যদি কৰিব ল'ৰাৰ শাস্তিৰ কাৰণে, আৰু কেছ কৰাৰ সময়ত ভয় কৰিব নালাগে। আপোনাৰ ক্ষেত্ৰত আপুনি ক'লে যোৱাকালি ছোৱালী যেনেকৈ ভয় কৰিল, সমাজৰ মানুহে মানা কৰিল বুলি কেছ নকৰিল, নিজৰ বাচ্চাটোৰ কথা ভাবি মাক বাপেকে কৰিব লাগিছিলে কেছটো। সমাজৰ মানুহৰ কথা শুনি কেতিয়াও এইটো কি কৰিব নালাগিছিল, 100 বাৰ কৰিব লাগিছিল। সমাজৰ মানুহ বেছি নে নিজৰ বাচ্চাটো বেছি? নিজৰ বাচ্চাটোৰ কাৰণে ন্যায় প্ৰাপ্ত কৰাটো বেছি দৰকাৰী না সমাজৰ মানুহৰ দুইটা কথা বেছি দৰকাৰী? তো ভুল কৰিছে, কৰিব। যদি এতিয়াও কৰা নাই, আমাৰ তাত লৈ যাব, আমাৰ মাধ্যমেদি আমি পুলিচৰ তাত FIR, পুলিচৰ তাত কেছ লজ কৰা, এইবিলাকতো আমি সহায় কৰোঁ, আমি কৰোঁ। আমাৰ গোটেইকেইটা পুলিচ ষ্টেচনৰ লগত লিংক চিনাকি আছে, ছাপৰ্ট নামৰ লগতো আছে। সেয়াই, সেইখিনি আপোনালোকৰ ওচৰে পাঁজৰে যদি এনেকুৱা মহিলা থাকে যোনে অত্যাচাৰৰ শিকাৰ হৈ আছে, আমাৰ অফিচত লৈ আহিব। এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টত আমি আহিছোঁ মহিলাক সহায় কৰিব। গৌৰীপুৰত এটা ওৱান ষ্টপ চেণ্টাৰ আছে, বাইদেউ যেনেকৈ ক'লে ছ'চিয়েল ৱেলফেয়াৰৰ আণ্ডাৰত। এই ওৱান ষ্টপ চেণ্টাৰে আশ্ৰয় নথকা মহিলাক ৰাতি বিৰাতি ক'ৰবাত যদি আশ্ৰয় নাই থাকিবলৈ তাক আশ্ৰয় দিয়ে। লগতে কাউন্সিলাৰ আছে তাত বেলেগ বাইদেউসকল, সিহঁতে কাউন্সিলিঙো দিয়ে। ইমানখিনিতো আপোনালোকৰ আইডিয়া আছিল, নাজানিছিল। গতিকে এতিয়া ধুবুৰীলৈকে লৈ যাব, সাহস কৰি লৈ যাব, ভয় নকৰিব। আপোনালোকে কমিউনিটি লেভেলৰ মানুহ, কমিউনিটি লেভেলত কাম কৰে, আপোনালোকে যদি সাহস কৰি সিহঁতক আগুৱাই লৈ নাযায়, সিহঁতে সাহসটো পাব ক'ত? আপোনালোকে আমাক ডিষ্ট্ৰিক্ট অফিচত পাই যাব, ডিষ্ট্রিক্ট অফিসত সিহঁতক পাই যাব বাইদেউ, তাতেই বহো আর কি। ওমেন রিলেটেড যে কোনো আমার একটা হাব আর কি, আপনার যে কোনো প্রবলেম কিংবা যে কোনো স্কিম যাই জানিব লগা হয় আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে। সেইটোৰ কাৰণে মই সেইটোৰ পৰা লিংক আপ কৰাই দিম। বন্ধ